আৰু বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে। তো এতিয়া বাজিল ৰাতিপুৱা 6টা। তো আজি বহুত ধুনীয়া ঠাই এডোখৰ এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ আগলৈ। তো হে গাইজ, মই মানসী আপোনালোকক পুনৰবাৰৰ বাবে মোৰ চেনেল মানসী ভ্লগছলৈ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো এতিয়া জলদি কামখিনি খতম কৰি লওঁ, তাৰপিছত ৰেডি হৈ আপোনালোকক একেবাৰে লগ পাইছোঁ। আৰু এতিয়া নকওঁ ক'ত যাম, পিছত ক'ম বাৰু, ৰাস্তাত ক'ম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি পাই গ'লোঁ মেট্ৰ' ষ্টেচন, দেখাই আছোঁ। আৰু ইয়াতে টিকট ল'ব লাগিব। এয়া ইমান ধুনীয়া চাফা দেখিছেনে। আৰু এয়া টিকট লৈ ল'লোঁ। চলো ওপৰত এয়া মেট্ৰ' ষ্টেচন আৰু এয়া মেট্ৰ'। ৱাও, আৰু আমি যাম এইখনত। আহি গ'ল। Hi, Bella Beta. Hi. Hi. আমি নামি গ'লোঁ মেট্ৰ'ৰ পৰা। আৰু এয়া সেইটো ইয়াত ভৰাই দিলোঁ আৰু এতিয়া যাম। তো আহি গ'লোঁ এনেকৈ পাৰ হৈ পেলাই। আৰু ঘড়ী চাওক, কিমান ডাঙৰ ঘড়ী। তো ইয়াৰে পৰা এতিয়া আমি যোনটো ঠাইলৈ যাম তালৈকে টেম্পুত মানে অ'টোত যাব লাগিব। তো ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব আৰু মেট্ৰ' ষ্টেচনৰ পৰা। তো এতিয়া অ'টো লওঁ। তো ক'ত যাম তাত কৈ আছোঁ। আৰু আমি পাই গ'লোঁ ঠাইখিনি। ইয়াতে এতিয়া টিকট ল'ব লাগিব। আৰু টিকটৰ দাম হৈছে ডাঙৰবিলাকৰ 30 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকা। তো টিকট কাটি লওঁ, তাৰপিছত কৈ আছোঁ। আৰু মানুহ চাওক, কিমান মানুহ আহিছে দেখিছেনে, বহুত মানুহ। আৰু চাওক, আহি পাই গ'লোঁ। এয়া আৰু আজি আমি আহিছোঁ, আপোনালোকক যে কৈ আছোঁ বহুত ধুনীয়া ঠাই এডোখৰলৈ আহিছোঁ। তো কৈ দিওঁ, এতিয়া ভিতৰত এণ্ট্ৰি কৰিছোঁ। তো আমি আহিছোঁ লালবাগ গাৰ্ডেন। বহুত ধুনীয়া, বহুত ফেমাছ লালবাগ গাৰ্ডেনলৈ আহিছোঁ আমি। আপোনালোকক যিমানখিনি পাৰোঁ ভালদৰে ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। ইমান ধুনীয়া, সেউজীয়া সেউজীয়া, একদম গছ-গছনিৰে ভৰা দেখিছেনে, ইমান ধুনীয়া। আৰু আজি ইমান মানুহ, আজি ছানডে যে, সেইটো কাৰণে বহুত মানুহ। আৰু ইয়াত এনেকৈ গাড়ীও পায় ঘূৰিবৰ কাৰণে, কাৰণ বহুত ডাঙৰ গাৰ্ডেন হয়। সেইটো কাৰণে বহুতে ধৰক ইমান বুলিব নোৱাৰে। তো তেনেকুৱা গাড়ীৰ ব্যৱস্থা কৰা আছে, গাড়ী লৈ দেখাব তাৰমানে গোটেই গাৰ্ডেনখন। আৰু এই গাৰ্ডেনখন মোগলসকলে বনাইছিল। তো তেতিয়াৰ পৰা পূৰা এতিয়ালৈকে এনেকৈ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখি আছে। তো বহুত ধুনীয়া চাফ চিকুণকৈ ৰাখিছে, দেখি ভাল লাগি গৈছে একদম মন চন।
আৰু ইয়াৰ গাৰ্ডেনৰ ভিতৰত এনেকুৱা দোকান পাব খাবলৈ ইমান ধুনীয়া বতাহ দি আছে এতিয়া মই আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ ৰ'ব দেখাই আছোঁ এই যে গছডাল দেখিছে গছ নহয় সৰি এই গছৰ এটা অংশহে এই গছৰ অংশটোৰ বয়স কিমান জানেনে শুনিলে আচৰিত খাব এই গছৰ টুকুৰাটোৰ বয়স হৈছে 2 কোটি বাপৰে ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ আৰু এতে এই যিমানবোৰ ফুল আছে এই গাৰ্ডেনখনত পোৱা যায় আৰু এই লালবাগ গাৰ্ডেনখনত বিভিন্ন প্ৰজাতিৰ গছ পোৱা যায় বহুত বেলেগ বেলেগ দেশৰ পৰা আনি এই মোগলসকলে ইয়াত ৰুইছিল তো সেনেকৈ বহুত ধৰণৰ গছ ইয়াতে দেখা যায় দেখুৱাম বাৰু আপোনালোকক বেলেগ বেলেগ গছডাল হৈছে আফ্ৰিকাৰ পৰা অনা গছ এনেকৈ ইয়াত বহুত দেশৰ গছ দেখা পাব আৰু এই গাৰ্ডেনখনৰ বয়স হৈছে 250 বছৰ আৰু এই গাৰ্ডেনখনৰ টোটেল এৰিয়া হৈছে 240 আৰু এইডাল গছ দেখি আগুৱাই আহিলোঁ এইটো এটা কিবা ফল লাইফত কোনোদিন দেখা নাই এনেকুৱা কি হয় কোনোবাই জানে যদি কমেণ্টত জনাবচোন দেখিছেনে এই ফল লাগিছে মই আপোনালোকক দেখুৱাম এই গাৰ্ডেনখনৰ সৌন্দৰ্য মানে মেইন বস্তুটো কি হ'ব পাৰে তো ৰ'ব দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ এইটো হৈছে গাৰ্ডেনখনৰ ফেমাছ বস্তুটো গ্লাছ হাউচ ইমান ধুনীয়া দেখিছেনে পৰিৱেশ এয়া গ্লাছ হাউচৰ চাৰিওফালে দেখাই দিছোঁ সৰগত থকা যেন লাগিছে মোৰ সঁচাকৈ ইমান ধুনীয়া লাগিছে আৰু ইয়াতে হৈ আছে মেংগো মেলা আৰু জাকফ্ৰুইট মেলা হৈ আছে তো ইয়াতে বহুত ধৰণৰ মেংগো পোৱা যাব বহুত প্ৰজাতিৰ মানে বহুত বেলেগৰ পৰা অনা ইয়াত মেংগো পোৱা যাব তো আপোনালোকক মেংগো মেলা দেখুৱাই আছোঁ সোমালো তো ইয়াতে বহুত ভেৰাইটিজ মেংগো পোৱা যাব দেখুৱাই আছোঁ আপোনালোকক আৰু চাওক এয়া মেংগো এণ্ড জাকফ্ৰুইট
দেখিছেনে ভিৰ আছে বহুত তারপরে কঁঠালৰ গন্ধ চাওক কঁঠাল আনি এনেকৈ দাম কৰি থৈ দিছে ইয়াত কঁঠাল বহুত চলে মানে মানুহে বহুত খায় ইয়াতে কঁঠাল দেখিছেনে কিছুমান বহুত ডাঙৰ ডাঙৰ আছে এতিয়া আমি কঁঠাল লওঁ খাবলৈ 12 পিছত 50 টকা তো আমি 12 পিছ লৈ লওঁ ইমান ভাল নাপাওঁ কঁঠাল তথাপিও যিহেতু আহিছোঁ টেষ্ট কৰি চাওঁ তো এয়া টেষ্ট কৰি চাওঁ মিঠা আছে ভালে লাগিছে ইমান পকাও নহয় আৰু বহুত মিঠা আছে বেবি মিঠা আছে নে গুড না তো কঁঠাল কৰিলোঁ এতিয়া মেংগো ট্ৰাই কৰিম তো বলক মেংগো মেলালৈ গৈ আছোঁ আৰু এয়া হৈছে মেংগো মেলা ইয়াত চাওক সৰু ডাঙৰ কেঁচা পকা চব মেংগো পোৱা যাব দেখিছেনে ৱাও এইকেইটা একেবাৰে সৰু আৰু ইয়াৰ মাজতেই আপোনালোকক এটা বস্তু দেখাওঁ এইকেইডাল যে দেখিছে এইকেইডাল গছ হয় গছত এনেকুৱাকৈ ডিজাইন কৰা আছে চাই লওক দেখিছেনে এইকেইডাল গছ হয় মানে ইয়াত যেনেকৈ বতাহ বৰষুণ দিলে গছবোৰ বাগৰি পৰে না সেই গছবোৰ মানে এনে যাব নিদিয়ে এনেকৈ ডিজাইন কৰি পেলাই এনেকৈ ৰাখি থৈ দিয়ে এইটো এটা ভাল আৰু দেখিবলৈ ভাল লাগে এয়া দেখিছেনে কিমান দেখাম চব মেংগো অলপ দেখাই দিছোঁ আপোনালোকক দেখিছেনে আমি মেংগো টেষ্ট কৰোঁ আহক মেংগো টেষ্ট কৰোঁ আৰু এই গছডাল দেখিছেনে এই গছডাল আম গছ হয় ইয়াত লিখা আছে দেখাই দিছোঁ ৰ'ব এয়া দেখিছেনে এইডাল হৈছে আম গছ আৰু এই গছডালৰ বয়স হৈছে 250 বছৰ শুনামতে এই গছডাল মোগলসকলে ৰুইছিল মানে ইয়াত যেতিয়া গাৰ্ডেনখন বনাইছিল তেতিয়া ৰুইছিল তো আছিল আৰু তো বতাহ বৰষুণ অহাৰ পিছত এনেকৈ গছডাল ভাঙি পৰিছিল ভাঙি পৰাৰ পিছত এনেকৈ গছডালত ডিজাইন কৰি পেলাই এনেকৈ থিয় কৰি থোৱা হৈছে এতিয়া আৰু চাই আৰু মানুহে এনেকৈ আহিলে ধুনীয়াকৈ তো সেয়াই আৰু এনে যাব দিয়া নাই আৰু কিবা বনাই পেলাই এনেকৈ ৰাখি থৈ দিছে সেইটো এটা ভাল তো ভালেই লাগিছে গছবিলাক দেখিছেনে কেনেকুৱা এতিয়া আম লম তো টেষ্ট কৰি চাওঁ মিঠা নে টেঙা এইটো ল'লোঁ বহুত মিঠা হয় 1 কিলো লৈ লওঁ আৰু এইটো হৈছে চুগাৰ বেবী আম আজি নাম শুনিলোঁ তো এইটো লৈ লওঁ এইটো অলপমান মেহেংগা আৰু
তো এইটো হাফ কেজি লৈ লওঁ এনেকুৱা আম প্ৰথমবাৰ দেখিছোঁ एकदम गोल गोल হয় भैया इसमें वैरायटीज कितना वैरायटीज है 8 वैरायटीज ओके ইয়াতে 8টা ভেৰাইটিছৰ আম আছে তো সুধি ল'লোঁ এইখন আচলতে পাহাৰ নহয় শুনামতে এই তো মেৰা মোবাইল গিৰ গয়া থা তো কি কৈছিলোঁ এখন পাহাৰ নহয় আচলতে এইটো এটা শিলৰে ভাগ হয় শুনামতে তো বহুত ডাঙৰ শিল আছিল তাৰে এটা ভাগ হয় তো গৈ আছোঁ এয়া সেইটো চাবলৈ আৰু ইয়াৰে ভিতৰত আৰু এখন পাৰ্ক আছিলে কি নাম আছিল পাৰ্কখনৰ বনচুই পাৰ্ক আছিলে কিন্তু এতিয়া পাৰ্কখন বন্ধ আছে তাত আৰু বহুত ধৰণৰ সৰু সৰু একদম বহুত ধৰণৰ গছ দেখাব পাৰিলোঁ হৈ ভাবিছিলোঁ দেখাম বুলি তো আহি দেখিলোঁ বন্ধ আছে সেইখন তো এতিয়া গৈ আছোঁ তললৈ নামি আৰু এতিয়া এঠাইত যাম আৰু বেলেগ সেয়াও দেখুৱাম আপোনালোকক ক'ত যাম দেখাই আছোঁ বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে তলে তলে যাম আমি এতিয়া এয়া দেখিছেনে সাপটো নাই আৰু এয়া লালবাগৰ গেট আমি এতিয়া ওলাব আহিছোঁ লালবাগৰ পৰা আৰু আপোনালোকক যে কৈছিলোঁ বেলেগ এঠাইলৈ আহি আছোঁ তো আহি গ'লোঁ এয়া বিধানসভা চাবলৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি ধুনীয়াকৈ এইটোৱে হৈছে বিধানসভা য'ত মন্ত্ৰীবিলাকৰ মিটিং হয় এইটো কিমান ডাঙৰ দেখিছেনে আৰু ইয়াত চাওক ভিতৰত যাব নিদিয়ে এনেকৈ বাহিৰতে মানুহবিলাকে চাই আৰু বাহিৰৰ পৰাই আৰু এনেকৈ ধুনীয়াকৈ ফটো চটো উঠে আৰু সেইটো হাৱেটো তো ধুনীয়া ৰ'দটো মানিছোঁ কিন্তু ইয়াৰ বাপৰে একদম গা পুৰি যায় এইটো খাই যাওঁ আৰু ইয়াৰ পৰা ইমান ৰ'দত থাকিব নোৱাৰোঁ তো যি চোৱা কথা আছিল সকলোখিনি চালোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু এতিয়া টাইম হৈছে 4টা তো বহুত গৰম আৰু ৰ'দ দিছে তো সোনকালে যাওঁ সোনকালে মানে কি 4টা বাজিলে তো যাওঁ এতিয়া
আৰু ভিডিঅ'টোত কিমানখিনি দেখাব পাৰিছোঁ নাজানো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ আন এটি নতুন ভিডিঅ'ৰ এতিয়া বাই বাই